আপোনালোকৰ কিয় থাৰ্ড গ্ৰেডৰ ফেইল আহিলে জানিব বিচাৰিলে ভিডিঅ'টো চাই লওক। এইটো আপোনালোকে থাম্বনেলত চাইছেই, আপোনালোকে এইটো অৰিজিনেল কথাটো গম পাই লওক। ফাৰ্ষ্ট কথা কাট অফ লিষ্ট যিটো আছে বহুত হাই গৈছে। আপোনালোকে যিমানে মাৰ্ক কৈছে তাতকৈ মানে 100 পালে 112কৈ গৈছে। কাট অফ লিষ্টটো আপোনালোকে দেখাই দি আছোঁ, চাই লওক আপোনালোকে। এইটো চাওক, জেনেৰেলৰ কাৰণে কাট অফ গৈছে হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে 123 বহুত, মানে যোনে 122 পাইছে ইয়াৰো চিলেকশ্যন হোৱা নাই, যিটো সঁচা কথা। চবকেইটা গাই দি আছোঁ এবাৰৰ পৰা, পিছত আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত দি দিম। জেনেৰেলৰ ল'ৰা মানুহৰ কাৰণে 123 গৈছে, আৰু জেনেৰেলৰ ছোৱালী মানুহৰ কাৰণে হাই ছেকেণ্ডেৰী লেভেলত আপোনালোকৰ 112 গৈছে। এছ চিৰ কাৰণে 115, এছ চি ওমেনৰ কাৰণে 105, এছ টি পি এইটোৰ কাৰণে গৈছে 112, এছ টি পি ওমেনৰ কাৰণে গৈছে 102, এছ টি এইচ ইয়াৰ কাৰণে 93, আৰু এছ টি এইচৰ কাৰণে গৈছে আপোনালোকৰ বেছি যোৱা নাই, একেবাৰে কম গৈছে। এছ টি 82, একেবাৰে কম, বহুত কম যদি ক'ব গ'লে। পিছত যদি যায় EWS, বহুতেতো জেনেৰেল কেটেগৰী EWS আছে। EWS মেল আছে আৰু ওমেনো আছে। মেলৰ কাৰণে বহুত গৈছে EWS, যোৱাবাৰত আপোনালোকে EWSত পাই গৈছে এবাৰ বহুত 115, আৰু ওমেনৰ কাৰণে 103 গৈছে, আৰু এক্স ছাৰ্ভিচ মেনৰ একেবাৰে কম 84। এইটো হ'ল অনলি হাই ছেকেণ্ডেৰী লেভেলত। এইটো হাই ছেকেণ্ডেৰী ছায়েন্স লেভেলত ইমানে মানে ছেম মাৰ্কে গৈছে। চবতকৈ কম আপোনাৰ এক্স ছাৰ্ভিচমেন গৈছে। ছেকেণ্ডত আছে আপোনাৰ এছ টি পি এইচ, ইয়াতে 75 গৈছে, আৰু আপোনাৰ জেনেৰেল কেটেগৰী 118 গৈছে, ঠিক আছে। আৰু বেচেলাৰ ডিগ্ৰীৰ কাৰণে 147 গৈছে, আৰু বেচেলাৰ ডিগ্ৰীত কম্পিউটাৰ ছায়েন্স 126, বহুত কম গৈছে। বেচেলাৰ ডিগ্ৰী আপোনাৰ লাইব্ৰেৰী ছায়েন্সৰ কাৰণে আপোনাৰ গৈছে লেব টেকনিচিয়ান বা লাইব্ৰেৰী ছায়েন্স 112 গৈছে জেনেৰেলৰ কাৰণে। এইখিনি চাই ল'ব আপোনালোকে। বেচেলাৰ ডিগ্ৰী উইথ শ্বৰ্ট হেণ্ড মানে 120 গৈছে, আৰু ড্ৰাইভাৰৰ কাৰণে লাষ্ট 78, আৰু আপোনাৰ হায়েষ্ট 103, বেছি যোৱা নাই। তথাপিও বহুত কাট অফ 113, আৰু ইমান টাফ পেপাৰত, সেইকাৰণে আপোনালোকৰ চিলেকশ্যন হোৱা নাই। আপোনালোকে মন বেয়া নকৰিব, আগত বহুত এক্সাম আহিব, অপৰচুনিটি বহুত আহিব, সেইবিলাকত আপোনালোকে ট্ৰাই কৰক, হৈ যাব। মোৰো বেয়া হ'ল, ৰিজাল্টটো কি দেখক আপোনালোকে, নট কোৱালিফাই বুলি আহিছে। একো নাই, অহাবাৰ আমি চাম, অহাবাৰ ভালদৰে পঢ়ি এক্সাম কোৱালিফাই কৰিম। এইটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব।